বিটিআৰৰ প্ৰায় 22টা যিখিনি জাতি জনগোষ্ঠী আছে, জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠন একেলগে 2020 শান্তি চুক্তিৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আমি সমন্বয়ৰক্ষী সমিতি এটা বনাইছিলোঁ CCBTR আৰু ইয়াত প্ৰায় 30টাৰো অধিক জাতীয় আৰু ছাত্ৰ সংগঠন আমি একত্ৰিতভাৱে কাম কৰি আহিছোঁ। পুনৰ আজি এই সন্ধিখনত আমি মূলতঃ 5টা বিষয় লৈ পেলাই আজি এই কোকৰাঝাৰ প্লেনেটৰিয়ামত প্ৰেক্ষাগৃহত আমি আলোচনাত মিলিত হ'বলৈ আমি একত্ৰিত হৈছোঁ আৰু এই আলোচনাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও উপস্থিত থাকিব। বিষয়টো হ'ল যে CCBTR আৰু বিটিআৰ চৰকাৰ, এই চৰকাৰৰ মাজত এটা দ্বিভাষিক আলোচনা হ'ব। আলোচনাৰ বিষয় ৰাখিছোঁ আমি বিটিআৰৰ স্থায়ী শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু এনাজৰী আৰু ইয়াৰ লগতে যিখিনি 22টা জাতি জনগোষ্ঠী আছে, বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোক আছে, তেওঁলোকৰ যি সামাজিক যি উন্নয়ন, সামাজিক যি এটা অৱস্থা, আৰ্থিক সামাজিক যি পৰিৱেশ, কমিউনিটি ডেভেলপমেণ্ট আৰু শিক্ষা যিবিলাক সমস্যা, শিক্ষাক আগুৱাই নিব লাগে, নৱপ্ৰজন্মক আগুৱাই নিব লাগে, সেই গোটেই বিষয়টো লৈ পেলাই আমি আজি আলোচনা কৰিম। বিটিআৰ শান্তি চুক্তি আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত সকলো 30টা সহযোগী দল সংগঠনে আমাক সহায় কৰি আছে। এই যি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ আৰু ইয়াৰ পিছত বিটিআৰত সদায় আমি ভাতৃত্ববোধ আৰু এনাজৰীৰ এটা সমন্বয়, পিচ এণ্ড হাৰমনি আমি কেনেকৈ গঢ় দিব পাৰোঁ, যাতে কাৰো কোনো আমি মানে যি এটা সামাজিক এটা যি বুজাবুজি আছে এইটো কেতিয়াও সংঘাত নাহে, সেই কথাটো লৈ পেলাই আমি আজি আলোচনা কৰিম। আৰু তেওঁলোকে নিজৰ নিজৰ জাতীয় সমস্যা, মাটি বাৰী সমস্যাই হওক বা ভাষাৰ সমস্যা, সামাজিক সমস্যা, অৰ্থনৈতিক সমস্যা আৰু সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি সমস্যা তেওঁলোকে উপস্থাপন কৰিব। আৰু বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, 35 লাখ জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই বিটিআৰৰ বুকুত সকলোকে সমান অধিকাৰ, সম উন্নয়ন আৰু সম মৰ্যাদা দিয়া নিখিল বড়ো ছাত্ৰ সন্থাই সদায় প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই অব্যাহত যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো সদায় অটুট ৰাখি পেলাই আমি কাম কৰি যাম। আমি ভাই ককাইৰ দৰে আগবাঢ়িবৰ কাৰণে আমি সদায় সাজু আৰু এই ভাই ককাইৰ সম্বন্ধ কেতিয়াও যাতে ক'তো যাতে তেনেকুৱা সমস্যা নাহে, তাৰ কাৰণে আমি মাজে সময়ে মিলিত হৈছোঁ। আৰু আজিৰ আলোচনা চৰকাৰৰ লগত, চৰকাৰে কৰণীয় যিখিনি কাম কাজ আছে, চৰকাৰৰ ওচৰত জাতীয় দল সংগঠন, ছাত্ৰ সংগঠনৰ যিখিনি দাবী বা তেওঁলোকৰ গ্ৰিভেঞ্চেছ আছে তেওঁলোকে উপস্থাপন কৰিব, সেইখিনি দায়িত্ব আমি আজি লৈছোঁ আৰু আমি আলোচনাত মিলিত হৈছোঁ। এই সামাজিক যি ড্ৰাগছৰ যি এটা সমস্যা, ইয়াত মানে বাল্য বিবাহ, ডাইনী প্ৰথা আৰু যিবিলাক ট্ৰাফিকিং, যিবিলাক এবিউজ, মলেষ্টেশ্যন, ৰেপ, ধৰ্ষণ কাণ্ড বা হত্যাকাণ্ড, সৰু কিশোৰীৰ ওপৰত যি এটা অত্যাচাৰ, এই বিষয়টো লৈ আমাৰ মূল এজেণ্ডা হিচাপে CCBTR অৰ্গেনাইজেশ্যনত অলৰেডি আছে। আমি বিভিন্ন সময়ত যিবিলাক ধৰ্ষণ কাণ্ড, হত্যাকাণ্ড হৈছে এইবিলাকত আমি মাত মাতিছোঁ, কাম কৰিছোঁ। দুৰ্ভগীয়া পৰিয়ালক ন্যায় দিবৰ কাৰণে আমি কাম কৰিছোঁ আৰু এই এজেণ্ডাও আজিৰ আলোচনাত স্থান পাব। আৰু কোনো কাৰণত বিটিআৰ অঞ্চলত বা অসমত এনেকুৱা বেআইনী কাৰ্যকলাপ, ধৰ্ষণ, হত্যাকাণ্ড বা কিশোৰীৰ ওপৰত নিৰ্যাতন আমি কোনো কাৰণত সহ্য নকৰোঁ। এইটো আমি 0 টলাৰেঞ্চ লৈ পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। ধন্যবাদ।